সপ্তম শ্ৰেণীৰ বিজ্ঞান মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকক সপ্তম অধ্যায় বতৰ জলবায়ু আৰু জলবায়ুৰ লগত প্ৰাণীৰ অভিযোজন পাঠটি বুজাবলৈ ওলাইছো বতৰ আৰু জলবায়ুনো কি বাৰু উষ্ণতা আৰ্দ্ৰতা বৰষুণৰ পৰিমাণ বতাহৰ গতি আদিয়ে প্ৰতিদিনে এখন ঠাইৰ বায়ুমণ্ডলত যি অৱস্থাৰ সৃষ্টি কৰে তাকে সেই ঠাইখনৰ বতৰ বুলি কোৱা হয় বতৰৰ পৰিৱৰ্তনবোৰ সূৰ্যৰ বাবে হয় বতৰ এটা এনে জটিল পৰিঘটনা যে ই অতি কম সময়ৰ ভিতৰতে সলনি হ'ব পাৰে আমি প্ৰায় দেখো যে কেতিয়াবা হঠাতে ৰ'দ দিয়ে আৰু কেতিয়াবা বৰষুণ দিয়ে জলবায়ু এখন ঠাইৰ দীৰ্ঘ সময়ৰ ধৰা 25 বছৰৰ গড় বতৰৰ নমুনাকে সেই ঠাইৰ জলবায়ু বুলি কোৱা হয় বতৰ বৈজ্ঞানিকসকলে প্ৰত্যেক দিনৰ বতৰ লিপিবদ্ধ কৰে আৰু আমাক বতৰ আৰু জলবায়ুৰ বিষয়ে জনায় যদি এখন ঠাইৰ উষ্ণতা বেছিভাগ সময়ৰ বাবে বেছি থাকে তেতিয়াহ'লে সেই ঠাইৰ জলবায়ু গৰম হয় আৰু যদি সেই ঠাইত বৰষুণৰ পৰিমাণো বেছি হয় তেন্তে সেই ঠাইৰ জলবায়ু গৰম আৰু সেমেকা হয় উত্তৰ পূব ভাৰতত বছৰটোৰ বেছিভাগ সময়তে বৰষুণ হয় সেয়ে আমি ক'ব পাৰোঁ যে উত্তৰ পূব ভাৰতৰ জলবায়ু সেমেকা আহাচোন আমি এতিয়া জলবায়ু আৰু অভিযোজনৰ বিষয়ে অকণমান জানি লওঁ সকলো জীৱৰ ওপৰত জলবায়ুৰ প্ৰভাৱ পৰে সকলো প্ৰাণীয়ে জীয়াই থাকিবলৈ নিজকে পৰিৱেশৰ লগত খাপ খুৱাই লয় কিছুমান বিশেষ ধৰণৰ লক্ষণৰ উপস্থিতিৰ কাৰণে উদ্ভিদ বা প্ৰাণীয়ে নিজকে এটা আৱাসস্থলীত বাচি থাকিবলৈ উপযুক্ত কৰি তোলে তাক অভিযোজন বুলি কোৱা হয় গ্ৰীষ্মমণ্ডল আৰু মেৰু অঞ্চল পৃথিৱীৰ দুটা অঞ্চল য'ত জলবায়ুৰ অৱস্থা চৰম পৰ্যায়ৰ হয় জলবায়ুৰ অৱস্থা অনুযায়ী প্ৰাণীৰ অভিযোজনৰ উদাহৰণ হিচাপে আমি কেৱল মেৰু অঞ্চল আৰু বিষুৱীয় বৰষাৰণ্য অঞ্চলত বাস কৰা প্ৰাণীৰ বিষয়ে আলোচনা কৰিম মেৰু অঞ্চল নামটোৰ পৰাই আমি ক'ব পাৰোঁ যে উত্তৰ মেৰু আৰু দক্ষিণ মেৰুৰ ওচৰত অৱস্থিত অঞ্চলসমূহ গোটেই বছৰ ধৰি মেৰু অঞ্চলৰ প্ৰকোপ থাকে মেৰু অঞ্চল অতিশয় শীতল এই অঞ্চলসমূহ বৰফে আৱৰি থাকে সূৰ্য বছৰটোৰ ছমাহ কাল অস্ত নাযায় আৰু বাকী ছমাহত সূৰ্য উদয় নহয় শীতকালত উষ্ণতা -37 ডিগ্ৰী চেলছিয়াছৰ দৰে নিম্ন হ'ব পাৰে গতিকে তাত বাস কৰা প্ৰাণীবোৰে নিজকে সেই ঠাইত খাপ খুৱাই লয় মেৰু অঞ্চলত বাস কৰা দুবিধ মুখ্য প্ৰাণীৰ নাম হ'ল বগা ভালুক আৰু পেংগুইন বগা ভালুক আৰু পেংগুইনে কেনেদৰে নিজকে মেৰু অঞ্চলত খাপ খুৱাই লয় তাকেই আমি চাওঁ আহা বগা ভালুক অতিশয় শীতৰ পৰা ৰক্ষা পাবৰ বাবে সিহঁতৰ দেহত ডাঠ দুই তৰপীয়া নোম থাকে সিহঁতৰ ছালৰ তলত চৰ্বিৰ এটা তৰপো থাকে সেইবাবে সিহঁতৰ দেহৰ পৰা তাপ ওলাই যাব নোৱাৰে আৰু সিহঁতে মেৰু অঞ্চলত বাস কৰিব পাৰে বগা ভালুকৰ নোমাল বগা ছালবোৰৰ বাবে সিহঁতক হিংস্ৰ প্ৰাণীবোৰে দেখা নাপায় আৰু সিহঁতৰ ঘ্ৰাণ শক্তি বহুত তীব্ৰ সেইবাবে অতি সহজে আহাৰৰ বাবে চিকাৰ ধৰিবও পাৰে গৰমৰ দিনত বগা ভালুকে সাঁতুৰিবলৈ যায় ইহঁতে সাঁতোৰত বৰ পাৰ্গত ইহঁতৰ হাতোৰাবোৰ বহল আৰু ডাঙৰ হোৱাৰ বাবে সাঁতোৰত আৰু বৰফত খোজ কঢ়াত সহায় হয় পেংগুইনৰ শৰীৰটো সুঘৰি আৰু ভৰিবোৰ পতাযুক্ত বাবে সিহঁতেও বৰফত বগা ভালুকৰ দৰে ভালদৰে সাঁতুৰিব পাৰে মেৰু অঞ্চলত বাস কৰা আন প্ৰাণীসমূহ হ'ল বিভিন্ন ধৰণৰ মাছ মেথুন বল্গা হৰিণ শিয়াল চিল তিমি আৰু চৰাই মাছে ঠাণ্ডা পানীৰ তলত বহুত সময় থাকিব পাৰে কিন্তু চৰাইবোৰে জীয়াই থাকিবৰ বাবে নিজৰ দেহ উষ্ণ কৰি ৰাখে আৰু শীতকালৰ আৰম্ভণিত গৰম অঞ্চললৈ প্ৰব্ৰজন বা পৰিভ্ৰমণ কৰে আৰু শীত শেষ হোৱাৰ পিছত ঘূৰি আহে কিছুমান পৰিভ্ৰমী চৰাই 15,000 কিলোমিটাৰলৈকে ভ্ৰমণ কৰে চাইবেৰিয়ান হাৰিংবোৰে চাইবেৰিয়াৰ পৰা ৰাজস্থানৰ ভৰতপুৰ হাৰিয়ানাৰ চুলতানপুৰ উত্তৰ পূব ভাৰত আৰু ভাৰতৰ আন অঞ্চললৈ প্ৰব্ৰজন কৰে অকল চৰাইবোৰেই মাথো পৰিভ্ৰমণ কৰে এইটো নহয় কিছুমান স্তন্যপ্ৰায়ী প্ৰাণী বহু ধৰণৰ মাছ আৰু কীট-পতংগও পৰিভ্ৰমণ কৰে আহাচোন আমি এতিয়া গ্ৰীষ্মমণ্ডলীয় বা বিষুৱীয় বৰষাৰণ্য অঞ্চলৰ বিষয়ে অকণমান জানি লওঁ এই অঞ্চল সাধাৰণতে গৰম হয় কাৰণ এই অঞ্চলসমূহ বিষুৱ ৰেখাৰ আশে-পাশে অৱস্থিত গ্ৰীষ্মকালৰ গৰমত উষ্ণতা
40°C পাৰ হৈ যায় আৰু ঠাণ্ডাৰ মাহকেইটাতো 15°C বেছি হয়। গোটেই বছৰটোত দিন আৰু ৰাতিৰ দৈৰ্ঘ্য প্ৰায় সমান আৰু বৰষুণ বহুত পৰিমাণেই হয়। কিছুমান গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য পোৱা অঞ্চলসমূহ হ'ল ভাৰতৰ পশ্চিম ঘাট আৰু অসম, দক্ষিণ পূব এছিয়া, মধ্য আমেৰিকা আৰু মধ্য আফ্ৰিকা। এই ছবিখনত যিবোৰ ৰঙা ৰঙেৰে দেখুওৱা হৈছে সেইবোৰে হৈছে বিষুৱীয় বৰ্ষাৰণ্য অঞ্চল। এই অঞ্চলত বিভিন্ন ধৰণৰ প্ৰাণী আৰু উদ্ভিদ পোৱা যায়। বিষুৱীয় বৰ্ষাৰণ্য অঞ্চলত বাস কৰা প্ৰাণীবোৰ হ'ল বান্দৰ, চিম্পাঞ্জী, গৰিলা, সিংহ, বাঘ, হাতী, নাহৰফুটুকী বাঘ, জেঠী, সাপ, চৰাই আৰু কীটপতংগ। এতিয়া আমি গৰম আৰু আৰ্দ্ৰ জলবায়ুৰ লগত এই প্ৰাণীবোৰৰ অভিযোজনৰ বিষয়ে জানো আহা। এই অঞ্চলসমূহৰ জলবায়ু বিভিন্ন প্ৰকাৰৰ প্ৰাণীৰ বাবে উপযোগী। আহাৰ আৰু আশ্ৰয়ৰ বাবে প্ৰাণীবোৰত সাংঘাতিক প্ৰতিযোগিতা হয়। বহু প্ৰাণী যেনে ৰঙাচকুৱা ভেকুলী, নিউ ৱৰ্ল্ড মাংকি, সিংহনেজীয়া মেকাক বান্দৰ আদিয়ে গছৰ ওপৰত বাস কৰে। ৰঙাচকুৱা ভেকুলীৰ ভৰিৰ পতাত এবিধ আঠাজাতীয় পদাৰ্থৰ তৰপ থাকে, যিয়ে সিহঁতক গছত বগাবলৈ সহায় কৰে। গছত বাস কৰিবৰ বাবে বান্দৰবোৰৰ দীঘল নেজ আছে আৰু এই নেজে গছৰ ডালক সাৱটি ধৰাত সহায় কৰে। সিহঁতে সহজে গছৰ ডালত টানকৈ খামুচি ধৰিব পাৰে। কিছুমান প্ৰাণীয়ে সহজে হাতেৰে ঢুকি নোপোৱা আহাৰ পাবলৈ নিজৰ দেহকে খাপ খুৱাই লৈছে। উদাহৰণস্বৰূপে টুকান চৰাই। টুকান চৰাই আফ্ৰিকাৰ এবিধ বিশেষ চৰাই যাৰ দীঘল আৰু ডাঙৰ ঠোঁট আছে, যিয়ে টুকানক দুৰ্বল ডালত থকা ফল ঢুকি পোৱাত সহায় কৰে। গ্ৰীষ্মমণ্ডলীয় বহু প্ৰাণীৰ অতি সংবেদী শ্ৰৱণ শক্তি, তীক্ষ্ণ দৃষ্টিশক্তি, ডাঠ ছাল আৰু চৌপাশৰ লগত সহজে মিলি যোৱাকৈ ছালৰ ৰং থাকে, যিয়ে সিহঁতক হিংস্ৰ জন্তুৰ পৰা ৰক্ষা কৰে। উদাহৰণস্বৰূপে ডাঙৰ মেকুৰী যেনে বাঘৰ ডাঠ ছাল আৰু অতি সংবেদী শ্ৰৱণ শক্তি আছে। সিংহনেজীয়া মেকাক বান্দৰ পশ্চিম ঘাট বৰ্ষাৰণ্য অঞ্চলত বাস কৰে। ইহঁতৰ মূৰৰ পৰা গালৰ তলৰ থুঁতৰিলৈকে ৰূপালী বগা কেশৰে আগুৰি থাকে। ইয়াতে পোৱা আন এবিধ প্ৰাণী হ'ল হাতী। হাতীৰ দীঘল শুঁৰডাল সিহঁতে নাকৰ দৰে ব্যৱহাৰ কৰে, যাৰ বাবে হাতীৰ ঘ্ৰাণ শক্তি সবল। শুঁৰডালেৰে আহাৰ সংগ্ৰহ কৰে। সিহঁতৰ বাহিৰলৈ ওলোৱা দাঁতবোৰ ৰূপান্তৰিত দাঁত হয়, যাৰ সহায়ত গছৰ বাকলি ছিঙিব পাৰে। হাতীৰ কাণ ডাঙৰ হোৱাৰ বাবে অতি সৰু শব্দও শুনিব পাৰে। কাণ দুখনে হাতীক গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলৰ গৰম আৰু আৰ্দ্ৰ জলবায়ুত শৰীৰ ঠাণ্ডা কৰি ৰখাত সহায় কৰে। শেষত আমি ক'ব পাৰোঁ যে মেৰু অঞ্চলৰ প্ৰাণীবোৰ অত্যন্ত ঠাণ্ডা জলবায়ুত কিছুমান নিৰ্দিষ্ট বৈশিষ্ট্যৰে অভ্যস্ত হয়, যেনে বগা নোমযুক্ত ছাল, তীব্ৰ ঘ্ৰাণ শক্তি, ছালৰ তলত থকা চৰ্বিৰ তৰপ, সাঁতোৰা আৰু খোজ কঢ়াৰ বাবে বহল আৰু ডাঙৰ হাতোৰা ইত্যাদি। আৰু গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত বাস কৰা প্ৰাণীৰ কিছুমান অভিযোজন হ'ল গছত বাস কৰা, শক্তিশালী নেজৰ বিকাশ, দীঘল আৰু ডাঙৰ ঠোঁট, উজ্জ্বল ৰং, সুন্দৰ গঢ়, ডাঙৰ মাত, খাদ্য হিচাপে ফল, সংবেদনশীল শ্ৰৱণ শক্তি, তীক্ষ্ণ দৃষ্টিশক্তি, ডাঠ ছাল ইত্যাদি। ছাত্ৰ-ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোকে এই পাঠটো ভালদৰে বুজি পাইছা। ধন্যবাদ।